তো হে গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজিৰ ব্লগটো মানে সৰু হ'বলৈ গৈ আছে। আপোনালোকক চাগৈ কালি যিহেতু লাষ্টৰ ব্লগটো মোৰ যোনটো আছিল সেইটোত আপোনালোকে কুৰুৱা কেনেধৰণে মানে বানপানীৰ কেনেকুৱা পৰিস্থিতি হৈছে সেইটো দেখাবলৈ ট্ৰাই কৰিছিলোঁ। তো কালি ৰাতি হঠাৎ মানে মানুহবিলাকৰ মানে হুলস্থুল শুনিলোঁ আৰু লগৰবোৰো মানে ক'লে যে মাথাউৰি এটা বোলে সম্পূৰ্ণৰূপে মানে ভাঙো অৱস্থা আৰু। তো গ'লো চাবলৈ, আপোনাক তাৰে ক্লিপ কিছুমান দেখাই দিছোঁ ৰাতি কেনেকুৱা অৱস্থা এটা হৈছিল তাতে। আৰু কিছুমান মানুহে মানে উস্তাদি দেখাই কেনে অলপ ওচৰলৈ যাবলৈ যাই কেনে কি অৱস্থা হ'ল আপোনালোকে দেখা পাব নিশ্চয়। আৰু মেপত দেখাই দিছোঁ কুৰুৱা, আপোনাৰ কুৰুৱাত মানে লেঙা পাৰ হৈ যিখন দলং পাৰ হৈ কুৰুৱা। তো আপোনালোকক কুৰুৱাৰ লোকেশ্যনটো মেপত দেখাই দিছোঁ। আপোনালোকে চাগে নিশ্চয় দেখা পাইছে লোকেশ্যনটো। তো হয়, মেইন ৰাস্তা সেইটো আপোনাৰ কুৰুৱা হৈ কেনে এনেকৈ মানে কুৰুৱাৰ যি চাৰিখনমান কুৰুৱা আছে, ওপৰ কুৰুৱা, মাছ কুৰুৱা, ভাটি কুৰুৱা, এনেকৈ আপোনাৰ 4খনমান কুৰুৱা আছে। তো গোটেইখিনি ৰাস্তা মানে ডিছকানেক্ট হৈ গ'ল বৰ্তমান। তো আপোনালোকে নিশ্চয় মেপত দেখা পাইছে, গুগল মেপত এয়া দেখা পাইছে আপোনাৰ দৌলগোবিন্দ মন্দিৰ, মাজৰ সেইটো উমানন্দ টেম্পল। তো এনেকৈ আহি ফুলুং হৈ লেঙা হৈ এই ব্লু ডটটোত মই থাকোঁ। তো আগত যে টাৰ্ণিং এটা আছে, দলংখন পাৰ হৈ এয়া কুৰুৱা আপোনাৰ সেইখিনি এৰিয়াতে মানে মাথাউৰিটো য'ত মানে ছিঙিছে। আপোনালোকক ফুটেজ দেখাই আছোঁ কিছুমান। তো তেওঁলোকৰ বহুত সমস্যা হৈছে। কিছুমানে বজাৰ কৰিব এইটো চাইডে আহিছিল, সেইটো সময়ত ভাঙি গ'ল, তাৰ কাৰণে গাড়ী চাড়ী যি আছিল চব সেয়া কৰিব লগা হৈ গৈছে। আৰু যিসকল মানুহ সিফালে গৈছিলে অহাৰ সময়ত মানে তাতে থাকিব লগা অৱস্থা হৈ গ'ল। আপোনালোকে দেখিলে নিশ্চয় বুজি পাব। তো আপোনালোকক দিনৰো কিছুমান ক্লিপ দেখাই দিছোঁ কি অৱস্থা হৈ গ'ল পিছত। তো চাই লওক ভালকৈ। তো আপোনালোকে দেখা পাইছে যিহেতু ৰাতি মাথাউৰিটো ভাঙিছিল, তো এয়া পিছদিনাৰ দৃশ্য কি এটা পৰিস্থিতি হ'ল। আৰু অলপ খহাৰ পিছতে মানে এনেকৈ খহি ৰাস্তাটো চাব পাৰে, মানে যিহেতু তলত মাটি আছে তো খহি মানে এনেকৈ বাঢ়ি আহি আছে। মানে এয়া দেখা পাইছে পানীটো আৰু অলপ আগেদি যাই আছে, আপোনালোক সেয়া দেখাই আছোঁ, চাই থাকক। এয়া দেখা পাইছে ৰাস্তাত কিমান ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। গাঁত মানে পূৰাপূৰি ধ্বংসই আৰু। এয়া চাব পাৰে কেনেকুৱা এটা পৰিস্থিতি। গছ দেখা পাইছে আৰু কাৰেণ্টৰ তাৰ কিছুমানো মানে প'ষ্টবিলাক হালি কেনে ৰাস্তাতে পৰি গৈছে। এই আপোনালোকে দেখা পাইছে মানে কেনেকুৱা এটা স্পীডত পানীখিনি বৈ আছে। এইটোৱে মেইন ৰাস্তাটো। তো সেইপাৰৰ মানুহখিনি এইফালে চাই আছে, আমাৰ ইফালৰ মানুহখিনি সেইফালে চাই আছে, কোনো মানে ক'তো যাব পৰা নাই। এটা হৈছে পানীৰ কিমান এটা স্পীড। দেখা পাইছে মানুহবিলাকে চাব আহিছে আৰু কেনেকুৱা এটা ভয়ানক পৰিস্থিতি। মানে পানীটো যাই ইটো পাৰে এইফালৰ প্ৰেছাৰটো সেইফালে গৈ আছে। মানে দেখা পাইছে কি বেয়া ধৰণে খহি গৈছে। আৰু আগত বাঁহেদি মানে কোনো যাতে আহিব নোৱাৰে তেনেকৈ দি দিছে। তথাপিও মানুহ কিছুমানে চাব গৈছে। সেয়ে দেখা পাইছে ইমান ডাঙৰ গছ এনেকৈ খহি কেনে ৰাস্তাত পৰি গৈছে। ইফালে আছে কাৰেণ্টৰ তাঁৰ। কি এটা পৰিস্থিতি মানে সৃষ্টি হৈ গ'ল। সেই দেখা পাইছে মানুহবিলাকৰ ঘৰ চৰ চব ডুবি আছিল। সেইটো পানীবিলাক ওলাই যায়, ইটো পাৰে যাই হয়তো চাগে ব্ৰহ্মপুত্ৰতে কানেক্ট হ'ব। মানে বৰনদী এখন আছে, বৰনদীত কানেক্ট হৈ সেইখন ব্ৰহ্মপুত্ৰত পৰিছে। তো দেখা পাইছে ইয়াতে কিমান এটা মানে কেনেকুৱা ধৰণৰ সৃষ্টি হৈ গৈছে। ইয়াত গছ চছ দেখা পাইছে আপোনালোকে, ইমান ডাঙৰ ওখ গছ ভাঙি গৈছে। আৰু ইয়াতে দেখা পাইছে প্ৰৱেশ কৰিলে 1000 টকা ফাইন, তথাপিও মানুহ প্ৰৱেশ কৰিয়ে আছে। অলপ চাব লাগে যিহেতু সৰু ল'ৰা ছোৱালী আহি আছে, এনেকৈ সোমাব দিব নালাগে যিহেতু মানে বাঢ়ি আহি থাকে ন, তো ক'ত কি হৈ যায়। আৰু দেখা পাইছে এইফালে পানীখিনি কেনেকৈ মানে ওলাই গৈ আছে। এইটো ৰাস্তাটো। তো
তো আগৰ পৰা এনেকৈ ভাঙি গৈছে। তো আপোনালোকে নিশ্চয় দেখিলে আৰু বুজিলে মানে মাথৰি এটা ভাঙিলে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ যায়। আগতে শুনিছিলোঁ মানে মাথৰি ভাঙা ককা মামাহঁতে কোৱা শুনিছিলোঁ। তো এইবাৰ নিজে দেখিলোঁ মানে চকু দি কেনেকুৱা এটা ভয় লগা পৰিস্থিতি হৈ যায়, যিহেতু লাইনৰ তাঁৰ কিছুমান দেখা গৈছে হালি কেনে আহিছে। কাৰেণ্ট বাৰু কাটি থৈ দিছে, তথাপিও আৰু গছ চছ চব উঘালি কেনে ৰাস্তাত পৰি গৈছে। তো এইটো ৰাস্তা আকৌ মানে পুনৰ আগৰ নিচিনা হ'বলৈ কিমান সময় লাগে এইটোও নাজানো। যিহেতু দৰং ডিষ্ট্ৰিক্টো পৰে, তাৰ কাৰণে মানুহখিনিয়ে মানে কামৰূপ ডিষ্ট্ৰিক্টলৈ আহিবলৈ বহুত প্ৰব্লেম হৈছে। অপশ্যন বা আছে নাই বেলেগ ৰাস্তা, আৰু আছে যদি বহুত মানে দীঘল ৰাস্তা আছে চাগৈ। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে থাকিল আজিৰ ভ্লগটোত। মানে নেক্সট আকৌ ভ্লগ দিবলৈ ট্ৰাই কৰিম, কেনেকুৱা পৰিস্থিতি হৈ আছে নিজেই আপোনালোকে দেখা পাইছে। আমাৰ এতে বুলিয়ে নহয়, গোটেই মানে অসমতে মানে বৰষুণটো যোৱাৰ পিছত মানে এতিয়াৰ পৰিস্থিতিটো আপোনালোকে দেখা পাইছে। কিছু নদীৰ পানী হয়, আৰু নদীত কোনোবা মানে সৰু সৰু নদীবিলাক লগ লাগি মানে প্ৰেছাৰটো মানে ইফালে পেলাই কেনে ক'ৰবাত ভাঙি কেনে আকৌ ইফালে গোটেই পানী জমা হৈ কেনে কালি সেনেকৈ প্ৰেছাৰত আকৌ মাথৰি ভাঙি এতিয়া পানীটো এনেকৈ যায় ব্ৰহ্মপুত্ৰৰ ফালে চাগৈ ওলাব যদি কানেকশ্যন আছে। তো নাজানো, ভগৱানে সকলো যাতে অতি শীঘ্ৰে ভাল কৰি দিয়ে সেইটোৱে কামনা থাকিল। তো ঠিক আছে গাইজ, আজিলৈ আহিছোঁ, বাই বাই।